Hello guys, welcome to my YouTube channel. আজি ওলালো বৈশিষ্ট্য মন্দিৰলৈ। আজি শাওনৰ 4 নম্বৰ সোমবাৰ। এই দিনটোত আমি দুয়ো মন্দিৰলৈ ওলাইছোঁ ভগৱানৰ শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ। আৰু এনেকৈ কমেণ্ট কৰিবচোন কোনে কোনে শাওনৰ মাহটো ধুনীয়াকৈ নিয়ম নীতিৰে পালন কৰিছে। এয়া আহি আছোঁ, এয়া পামী আৰু বৈশিষ্ট্য মন্দিৰ। দুয়ো ভিতৰলৈ সোমাই গ'লোঁ, চাকি বন্তি লগালোঁ, মনটো পূৰা পবিত্ৰ লাগি গ'ল। সকলোৰে যাতে বাবাৰ ওচৰত যেনেধৰণে প্ৰাৰ্থনা কৰিছে মনৰ কামনা যাতে পূৰ্ণ হয়, আৰু মোৰো যাতে মনৰ কামনা পূৰ্ণ হয় তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।